নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত এনেকৈ পাণবাৰীটো চাফা কৰি থকা হৈছে। কাৰণ কেলে বতৰ যেতিয়া মাঘ মাহ আছিলে, খুব মানে তেতিয়া পানীৰ পৰিমাণ কম আছিলে। তো তেতিয়া মানে এই পাণবাৰীখন চাফা কৰিবলৈ আচলতে অসুবিধা হৈছিলে আৰু বন চনবিলাক গজি আছিলে তেতিয়া, আৰু ভালদৰে চাফা কৰা হোৱা নাছিলে। আৰু এতিয়া যিহেতু এপ্ৰিল মাহত খুব বেছি বৰষুণ দি আছে, তো বৰষুণ দিয়াৰ ফলত পাণবিলাকৰ মানে গ্ৰোথটো খুব ভাল হৈছে। তো ইয়াত লতাবিলাক মানে তেতিয়া বহা নাছিলে। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছিলোঁ যে পাণৰ গ্ৰোথটো তেতিয়া খুব কম আছিলে। এতিয়া পাণৰ গ্ৰোথ খুব ধুনীয়া হৈছে, আপোনালোকে চাব পাৰে। প্ৰতিজোপা পানী ধুনীয়াকৈ আপোনাৰ কলি ওলাইছে। তো পানী পোৱাৰ পাছত এইবিলাক কলিবিলাক ধুনীয়াকৈ ওলাইছে। এনেকৈ চাফা কৰি থকা হৈছে। গুৰিবিলাক আচলতে চাফা কৰি দিয়া হৈছে। গ্ৰোথটো খুব ধুনীয়া হৈছে পাণৰ। এই লতাবিলাক মানে এতিয়া আপোনাৰ তলত মাটিত বগাই গৈছিলে, তো এইবিলাক এনেকৈ বান্ধি দিয়া হ'ব। তো বান্ধি দিলে মানে ওপৰলৈ ধুনীয়াকৈ উঠি যোৱা সুবিধা হয় লতাবিলাক। তো এইবিলাক চাব পাৰে, তলৰ পৰা গ্ৰোথটো খুব ধুনীয়া হৈছে। এইডাল লতাডাল, ইয়াৰ পাণৰ পৰিমাণো খুব ধুনীয়া হৈছে। কলিবিলাক লাহেকৈ ওলাইছে, কাৰণ কেলৈ বৰষুণটো খুব বেছি, প্ৰায় এসপ্তাহমান বৰষুণ পোৱাৰ পিছত এনেকৈ পাণৰ লতাবিলাক খুব ধুনীয়াকৈ ওপৰলৈ উঠিছে। তো আপোনালোকৰ পাণৰ সবিশেষ যদি জানিবলৈ আছে তেন্তে মই 3টামান ভিডিঅ' পাণৰ তাত দি থৈছোঁ, তো আপোনালোকে তাত গৈ চাব পাৰে। তো ইয়াতো এডাল ধুনীয়া লতা এডাল ওলাইছে। এইডাল এনেকৈ বান্ধি দিলে মানে ওপৰলৈ বগাবলৈ আচলতে সুবিধা হয়। গছত থাকিলে আচলতে নিজে ওপৰলৈ উঠি যায়, কিন্তু যিহেতু মই এনেকৈ চাঙত কৰিছোঁ, তো চাঙত কৰাৰ বাবে পাণবিলাকৰ লতাবিলাক তললৈ বাগৰি আহে। সেইটো কাৰণে সুবিধাৰ্থে আপোনালোকে যদি ধুনীয়াকৈ বান্ধি দিয়ে, এনেকৈ ৰছী বান্ধি দিছোঁ মই, পাণবিলাকৰ গ্ৰোথ খুব ধুনীয়া হৈছে, চাব পাৰে। তো আজি ভিডিঅ'টো ইমানেই যে মই ইমানটো জনাব বিচাৰিছিলোঁ যে এতিয়া বাৰিষা ছিজন যিহেতু আপোনালোকে পাণৰ লতা লগাব পাৰে। পাণৰ লতা কিদৰে লগোৱা হয় এটা ভিডিঅ' মই আপোনালোকৰ তাত দি থৈছোঁ, আপোনালোকে চাব পাৰে। ধন্যবাদ।